हेलो फ्रेंड्स आमार अन्य এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আমি এতিয়া আহি আছো এখন বিয়া খাবলৈ। কাৰ বিয়া কি কথা জানিবলৈ আমাৰ ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব। আৰু কাৰ বিয়া কৈ দিয়া মোৰ লগৰ এজনৰ বিয়া পাতিছে, গতিকে আমি এতিয়া লখিমপুৰত আছিলো, তালৈ আহি আছো। মে ঘপককৈ আহিবলগীয়া হ'ল, মানে আজিতো মোৰ অফিসো আছিলে, সেয়েহে বোলো যাওঁ পটককৈ বিয়াখন খাই আহোঁ, কাৰণ লগৰ ল'ৰা যিহেতু নগলেও বেয়া পাব। গতিকে আপোনালোকে ভিডিওটো চাই থাকক, বিয়া ঘৰৰ কিছু দৃশ্য দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আমি এতিয়া বিয়া ঘৰ পামেইগে অকমান দেৰি পিছত। বিয়া ঘৰ পাম যদিও আমি ডাইৰেক্ট ঘৰলৈ যাম, আমাৰ নিজৰ ঘৰলৈ। ঘৰৰ পৰা আকৌ মা বা কোন আহে লগত লৈ বিয়ালৈ আহিম। গাইছ অলপমান তেল ভৰাই ল'লোঁ এইফালে পেট্ৰল পাম্পত, আৰু এতিয়া কিমান দূৰ চলে নাজানো। আৰু ধুনীয়া প্ৰাকৃতিক দৃশ্য ইমান ধুনীয়া লাগিছে। গাইছে বগীনদী পালোহি, আৰু বেছি সময় নালাগে, 10 মিনিটমান লাগিব বিয়া ঘৰত পাওঁতে। আৰু মাহঁতকতো এইফালে ওলাই থাকিবলৈ কৈ দিছোঁ, কোন কোন বা যায় এতিয়া, মা নবৌ আৰু ওলাই থাকিবলৈ কৈছোঁ। আৰু যি হয় দেখা যায়, ঘৰত পাই লওঁগৈ প্ৰথমে, আকৌ বিয়া খাবলৈ আহি যাম। আহি আকৌ মাহঁতক ঘৰত থৈ আকৌ আমি লখিমপুৰ আহি যাম। কি ক'ব, উপায় নাই, আকৌ অফিচত আহিব লাগিব। এনেকৈ টাইমবিলাক মেনেজ কৰি আছোঁ আৰু দিনবিলাক এনেকৈ পাৰ কৰি আছোঁ। গাইছ আমি এনেকৈ ভিডিঅ'বিলাক বনাওঁ, আপোনালোকে চাই কেনেবাই জনাব কমেণ্ট বক্সত। যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুনকৈ যিসকলে চাই আছে। কিবা ক'বা নেকি? চাই দিয়ক কিনো ক'ব, আমাৰ বিয়ালৈ দেৰি হৈছে, ত' চাই দিব। ৰাস্তাত ইমান ভিৰ লাগি আছে, এয়া চোৱাচোন, এইফালে চোৱা, এই টমটমখন কিমান মাজত আহিছে। চাই দিব লাগে, চাইড গাইছ আমি ঘৰৰ ওচৰত পাইছোহি। এইফালে ৰাখি থৈ যাওঁ নেকি? গাড়ীখন নাই, ভৰাই দিওঁ, ৰ'দ পৰিব নহয়, গৰম হৈ যাব কিন্তু। ঘৰত পালোহি। ঘৰত এতিয়া কিবা হৈ আছে, মাহঁতে ওলাই আছেনে নাই। যদি ওলাই আছে তেতিয়া মাক লৈ যাম, যদি ওলাই থকা নাই তেতিয়া আৰু আমিয়ে যাব লাগিব অকলে। আমি বিয়া ঘৰ পামগৈ এতিয়া। এইয়া মানুহ ৰখি আছে, দেখিছে নহয়। বিয়া ঘৰ পাই গ'লোহি ফাইনেলি। আমি এতিয়া গাড়ীখন অকণমান আগত ৰাখিম, আগত ৰাখি এইফালে দেখুৱাই দিয়া বিয়াৰ পেণ্ডেল দেখিবলৈ জেগাই। গাইছ আমি বন্ধুৰ বিয়া ঘৰত পালোহি। এয়া চাওক, পেণ্ডেল ইমান ধুনীয়াকৈ তৰিছে। ইয়াত মানুহ বহুত কম দেখিছোঁ দেখোন। এইয়া ভিতৰৰ পৰা মানুহ ওলাই আহি আছে। আমি ডাইৰেক্ট ভিতৰলৈকে যাম। মই মানে আকৌ একদম অফিচ পাবগৈ লাগিব, একদম খৰধৰকৈ আহিছোঁ। অবিনাশ বহি আছে, বাকী ৰাতিলৈ প্ৰগ্ৰেম নে দিনতে? দিনতে কমপ্লিট গুৱাহাটী ভিতৰলৈকে যোৱা। অবিনাশ বহি আছে, আকৌ ঘৰত সোমাই চাওঁ, অলপ ফটো মাৰি ল'ম। কি মাংস হয়? খাচী। বন্ধু, বন্ধু, এই আমাৰ দৰা কইনা ভাত খাই আছে। এইফালে দেখিছে না, মনে মনে এইফালে চোৱাই নাই। দৰা, এয়া দৰাই পুৰা ভাতত বিজি হৈ আছে। দৰা হা? ভাইটিয়ে ফোন কৰিছিলে অকণমান আগত, আহিব বোলে। ই গুৱাহাটীৰ পৰা আহি পাইছে। আমাৰ আজি দুষ্টি বিয়া। কেনেকুৱা লাগিছে কৈ দিয়া। বিয়া ভাল লাগিছে, স্পেচিয়েলি তোমাক পাই বহুত ভাল লাগিলে। সঁচাকে আৰু তুমি মানে কি আৰু তুমি ইমান দূৰৰ পৰা আহিলা ন, মোৰ কাৰণে বহুত স্পেচিয়েল এটা টাইম এটা মানে এৰেঞ্জমেণ্ট কৰি ওলাই আহিলা। একদম বহুত কষ্ট কৰি পেলাই ওলাই আহিলা। বহুত থেংক ইউ।
যাওঁ ডাইৰেক্ট টাউনত যাম মানে কিবা ৰাইজৰ কামতে আৰু মানে আহিব নোৱাৰিলে আৰু মানে মোৰ বেছি খৰচ হ'ল যে হয়তো গধূলিকৈ যদি দাদাহঁতৰ লগত আহি যায় তেতিয়া আৰু